গম পালি মোক গালিয়ে পাৰিব কিবা মিছি দিলে আকৌ তাই এটা মোক লাজ কৰি আছা নেকি ভাল পাইছো যেতিয়া লাজ কৰিব লাগিব অলপ আৰু তুমি এইটো জামা মৰমত দিছা কাৰণে দীঘল হ'লেও পিন্ধি ভাল লাগিছে মই ঘৰত কোৱা নাই তুমি দিয়া বুলি লগৰ ল'ৰা এটাই দিয়া বুলি কৈছো বহুত তাত আছে ৰাতি খুলিলে এইটো পিন্ধি মোক মিলাব আজি মোৰ লগত কিন্তু খাবা যাব লাগিব ভাবা নহয় দেই যদি আমাৰ ঘৰত খুলি বনাতে দেখা পায় মায়েকক কৈ দিব সি দেখোন বৰ ইয়াৰ প্ৰতি পিছত বাইকত ঘূৰি আছে এতিয়া তুমি সদায় ভালো থাকে দেই ইনকে হ'ব কিন্তু পিছত বেলেগ একে পিছত ঘূৰি ঘূৰি মোক নকবি কি হয়তো ঘূৰি ঘূৰি চাবি নহ'লে বিয়া নহয় ঘৰৰ মানুহ কম নহয় এতিয়া আৰু এইবিলাক কৰি থাকিলে বেয়া কথা নাপায় দিয়া হলি কোনবাই তুমি লগত বদনাম কৰি কি কৰি আছা আমাৰ গাঁৱৰ মানুহবিলাক বৰ বেলেগ ধৰণৰ তুমি এইবিলাক বুজি নাপা আৰু মই তোমাক বদনাম কৰি এনে নহয় কি চিন্তা কৰিছা এইটো মোৰ বাপাত বোলে ভালে মোক নলেজ কৰিছিল ই মোক সিহঁতৰ প্ৰেমত কৈছি ৰসবা কাজি শুনছা জান তোমাক ভাল পোৱাৰ মই চকুত টোপনিয়ে নাহিছি আজি কিন্তু মই আৰু তাতে যাম দেই মাইক মই থাকি দিয়াইছো এতিয়া বুঢ়ী পাতি আছে পথাৰত পানী খাব লাগু যায় তোমাৰ নংকিটা কিন্তু বহুত দীঘল হৈছে দেই এতিয়া মানুহ আঙুলি গিলা হল হলিয়া হৈ থাকে মাইক সহায় কৰি দিওঁ যি ঘৰত থাকি মাইক কাম সহায় কৰি দিলে বেলেগ কিবা ঘাই তই ভিডিঅ' ক'ত ঘুমাই থাক তই মোৰ নাক খাই কাটি দিয়ে ভাই এই গাঁৱৰ কিবা দেখা নাই কিবা ঘৰত সহায় কৰে মই প্ৰেমত পইচা তাক কি বৰবাদ কৰি আৰু এই দুখিনি তই বেলেগ কিবা বিচাৰি নাপালি মোৰ এই অসল লিখাটো তই প্ৰেমত পইচা মেছেজ কৰি দিলে তই যদি বদলি